নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মনীষ কিচেনলৈ স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ অন্তত আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত এটা নতুন ৰেচিপি। গতিকে ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আহকচোন। আজি মই আপোনালোকৰ আগত এটা একেবাৰে সহজ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হ'ল সৰু আলুৰ দম। ইয়াৰ বাবে প্ৰথমে আমাক লাগিব সৰু সৰু আলু কেইটামান। মই আলুকেইটা প্ৰথমতে ধুই পেলাই সিদ্ধ কৰি বাকলি এৰাই লৈছোঁ। তাৰপিছত ইফালে বিলাহী কাটি লৈছোঁ আৰু অলপ আদা লাগিব, লগতে কেঁচা জলকীয়া, তেজপাত আৰু অলপ ডালচিনি, ইলাইচি, লং আৰু শুকান জলকীয়া 3টা আৰু অলপ ধনিয়া পাত, আৰু লগত ইফালে অলপ আছে জিৰা গুড়া আৰু শুকান জলকীয়াৰ গুড়া। ৰেচিপিটো আচলতে সম্পূৰ্ণ নিৰামিষ। ইয়াত কোনো পিঁয়াজ আৰু ৰহুন ব্যৱহাৰ কৰা হোৱা নাই। আহকচোন আমি আৰম্ভ কৰোঁ ৰেচিপিটো। প্ৰথমতে আমি এটা কেৰাহীত অকণমান তেল গৰম হ'বলৈ দি তাত আলুখিনি ভালকৈ ভাজি ল'ম। আলুখিনি ভাজোঁতে আমি অকণমান হালধি গুড়ি দিছোঁ, তাৰপিছত নিমখ দিম। এয়া অলপ নিমখ দিলোঁ। এতিয়া ভালকৈ হালধি আৰু নিমখ মিহলি কৰি আলুখিনি ভাজি ল'ম। মাজে মাজে আলুখিনি এবাৰ দুবাৰ লাৰি দিব লাগিব, নহ'লে এক চাইড ভজা হ'ব আৰু আনফালে নহ'ব। গতিকে ভালকৈ চাৰিওফালে যাতে সমানে ভাজা যায় আমি তেনেকৈ ভাজিব লাগিব। এয়া আমি ৰং চোৱাকৈ আলুকেইটা ভাজি লৈছোঁ। এতিয়া কেৰাহীৰ পৰা নমাম। তাৰপিছত ৰৈ যোৱা তেলখিনিতে আমি তেজপাত আৰু গোটা শুকান জলকীয়া ফোৰণত দিম। তাৰপিছত গোটা গৰম মছলাখিনি আমি তেলতে দি দিম। তাৰপিছত দিছোঁ টমেটো। আমি কাটি লোৱা বিলাহীখিনি তেলতে ভাজি ল'ম। লগতে কেঁচা জলকীয়া এটা দিছোঁ। গোটেইখিনি সামগ্ৰী একেলগে ভাজি ল'ম। তাৰপিছত দিছোঁ জিৰা আৰু শুকান জলকীয়াৰ গুড়িখিনি ভালকৈ পানীত মিহলি কৰি লৈ আমি তেলতে দিলোঁ। সেয়া চাওকচোন, আটাইখিনি ভালদৰে এনেকৈ পানী দি অলপ অলপকৈ ভাজিব লাগিব। মছলাখিনি ভাল কৰি ভাজি নল'লে অলপ জিৰাৰ গোন্ধটো থাকি যায়। গতিকে আমি এনেকৈ অকণমান পানী ছটিয়াই দি ভাজিব লাগিব। এই চাওকচোন, আমাৰ মছলাখিনি ভালকৈ ভাজা হৈ আহিছে। এইবাৰ আমি ভাজি লোৱা আলুকেইটা দি দিম। সেয়া আলুখিনি ভালকৈ মছলাৰ লগত যাতে মিহলি হৈ যায় তেনেকৈ আমি গোটেইখিনি আলু সহায় দি লাৰি দিব লাগিব। মাজতে আলুখিনি আমি চাই থাকিব লাগিব সিজিল নে নাই। এইবাৰ আমি পকা জলকীয়াকেইটা কাটি লৈ পেলাই দিছোঁ। যিহেতু আৰু আমি আলুখিনি আগতে ভাজি লৈছোঁ, গতিকে আমি ভাজোঁতেই অলপ অলপ সিজি যায় আলুখিনি। পিছত আৰু বেছি সময় আমি ৰাখিব নালাগে। এয়া চাওকচোন, আমাৰ মছলাখিনিৰ লগত আলুখিনি ইমান ধুনীয়া দেখিছে। ফাইনেলি আমাৰ সৰু আলুৰ দমখিনি ৰেডি হৈ গ'ল। এইবাৰ আমি ধনিয়া পাত অকণমান কাটি দি গেছটো অফ কৰি দিম। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে।
সম্পূৰ্ণ নিৰামিষ সুস্বাদু ৰেচিপি এটা। গতিকে সকলোৱে খাব পাৰিব আৰু কোনে কোনে এনেকৈ খাই ভাল পায় জনাবচোন। আৰু লগতে ভিডিঅ'টো যদি মোৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।